Hello friends, welcome to the new video of my YouTube channel Assam Buranji. So recently Assamত দুদিনীয়া summit এটা হ'ল, এটা investor summit হ'ল যাৰ নাম আছিল Advantage Assam 2.0. So আজি আমি তাৰ ওপৰত চাওঁ। So এটা grand success হৈছে। গোটেই all over India এতিয়া অসম Advantage Assam 2.0 ৰ ওপৰত ডিসকাশন চলি আছে because Advantage Assam 2.0 এ 5 লাখ কৰোৰ টকাৰ লৈকে ইনভেষ্টমেন্ট এট্ৰেক্ট কৰিবলৈ সক্ষম হৈছে। So আজি আমি ইয়াৰ ওপৰত চাওঁ। So কেইটামান এক্সাম্পল যেনেকৈ গ্ৰীণকো এনাৰ্জিছে অসমত ইনভেষ্ট কৰিব 8,000 crore, পাম ষ্ট'ৰেজ প্ৰজেক্ট ষ্টাৰ্ট কৰিব, প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্টে আপোনালোকৰ ইউনিভাৰ্চিটিখন বনাব, তাত 3,000 কোটি টকা ইনভেষ্ট কৰিব। টাটা পাৱাৰে আপোনাৰ 5,000 মেগাৱাটৰ ৰিনিউৱেবল আৰু ক্লিন এনাৰ্জি আপোনালোকৰ প্ৰজেক্ট ষ্টাৰ্ট কৰিব, য'ত ছ'লাৰ, উইণ্ড, হাইড্ৰ' এনাৰ্জিৰ পৰা ক্লিন এনাৰ্জি প্ৰডিউচ হ'ব। তাত টাটাই 5,850 crore ইনভেষ্ট কৰিব। JSW চিম ৰিনিউৱেবল আৰু ক্লিন এনাৰ্জি বনোৱাৰ প্ৰজেক্ট ষ্টাৰ্ট কৰিব, তাত JSW আপোনাৰ 7,000 crore টকা ইনভেষ্ট কৰিব। SR গ্ৰুপে চেম ৰিনিউৱেবল এনাৰ্জি আৰু EV বেটেৰিজ প্ৰডিউচ কৰা ফেক্টৰী বনাব অসমত, তাত 2,100 crore ইনভেষ্টমেণ্ট কৰিব SR গ্ৰুপে। এইটোতো মই আপোনালোকক জাষ্ট কেইটামান এক্সাম্পল দিলোঁ। এনেকৈ বহুতটা কোম্পানীজৰ লগত MOU চাইন হৈছে, কিন্তু তাৰ ভিতৰত চবতছে হায়েষ্ট ইনভেষ্ট কৰিছে আপোনালোকৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। আম্বানীহঁতে অকলে 50,000 crore ইনভেষ্ট কৰিছে অসমত দ্য নেক্সট 5 yearsত, আৰু আদানীও চেম 50,000 crore ইনভেষ্ট কৰিছে। চ' আম্বানী আৰু আদানী দুইটা গ্ৰুপে মিলে অকলে 1 লাখ crore ইনভেষ্ট কৰিছে অসমত। আৰু এই চামিটটো ইমান ছাকচেছ কিয় হ'ল? চ' টু বি অনেষ্ট ক'ব গ'লে আমাৰ CM ছাৰৰ কাৰণে ছাকচেছ হ'ল, বিকজ তেওঁক মই লাষ্ট বহুত মাহৰ পৰা ফ'ল' কৰি আছোঁ ছ'চিয়েল মিডিয়াত এডভান্টেজ আছামৰ ৰিলেটেড। তেওঁ নিজে পাৰ্চনেলি ভিজিট কৰিছে, আপোনালোকৰ জাপান ভিজিট কৰিছে, ছিংগাপুৰ ভিজিট কৰিছে, চাউথ কোৰিয়া ভিজিট কৰিছে। তাত ভিজিট কৰি নিজে পাৰ্চনেলি গৈ পেলাই আপোনাৰ ইনভেষ্টাৰ্ছৰ লগত লগ কৰি পেলাই কোম্পানীজবোৰ আনিছে। বহুতখন দেশৰ এম্বেচেডাৰ্ছ আহিছে, বহুত কাণ্ট্ৰিজৰ পৰা ইনভেষ্টাৰ্ছ আহিছে। চ' এডভান্টেজ আছাম 2.0 গ্ৰেট ছাকচেছ আছিলে। চ' এতিয়া হওক আমি চাওঁ যে এডভান্টেজ আছাম 2.0 ইমান ছাকচেছ কিয় হ'ল? অসমত মানে ইনভেষ্ট কৰিবৰ কাৰণে কোম্পানীজবোৰ ইমান এক্সাইটেড কিয় হৈছে? চ' প্ৰথম কথা যে আমাৰ অসমখন ষ্ট্ৰেটেজিকেলি লোকেটেড হয়, যে অসমক কয় যে গেটৱে টু দ্য চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ। চ' চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ মানে আপোনালোকৰ অসমৰ তলত নৰ্থ ইষ্টৰ তলত 10খন আমাৰ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ আছে। চ' এই 10খন কাণ্ট্ৰিজক একেলগে ASEAN কাণ্ট্ৰিজ বুলি কয়। ইয়াত কি কি আহে? ম্যানমাৰ, লাওছ, ভিয়েটনাম, থাইলেণ্ড, কম্বোডিয়া, ফিলিপাইনছ, বৰ্নো, মালয়েছিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া। চ' এই 10খন কাণ্ট্ৰিজৰ লগত ট্ৰেড কৰিব হ'লে, চ' ইণ্ডিয়ান কোম্পানীজবোৰে ট্ৰেড কৰিবৰ কাৰণে ভায়া নৰ্থ ইষ্ট হৈ এই চাউথ ইষ্ট এছিয়াৰ কাৰণে যাব লাগিব। চ' সেইটো কাৰণে অসমে সিহঁতৰ কাৰণে বহুত ডাঙৰ ৰোল এটা প্লে কৰিব, বিকজ এতিয়া ইণ্ডিয়া এটা হাইৱে বনাই আছে। হাইৱেটোৰ নাম হৈ গ'ল যে IMT হাইৱে, ইণ্ডিয়া, ম্যানমাৰ, থাইলেণ্ড। চ' কলকাতাৰ পৰা আপোনাৰ পৰ্টৰ পৰা বস্তুখিনি আহি পেলাই ট্ৰেন্সপৰ্ট হৈ পেলাই ইণ্ডিয়া, অসম হৈ পেলাই মণিপুৰ হৈ পেলাই ম্যানমাৰ হৈ থাইলেণ্ড হৈ গোটেই চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজলৈ এক্সপৰ্ট হৈ যাব। চ' সেইটো কাৰণে অসমে বহুত এটা বিগ ৰোল প্লে কৰিব ফৰ দিছ বিগ ইণ্ডাষ্ট্ৰিজ, বিকজ তেতিয়া ট্ৰেন্সপৰ্টেশ্যনৰ খৰচা কম হৈ যাব যদি ইণ্ডাষ্ট্ৰিটো অসমত বহাই দিয়ে। চ' অসমৰ পৰা প্ৰডাকশ্যন হৈ চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজবোৰৰ কাৰণে ইজিলি গুচি যাব, ট্ৰেন্সপৰ্টেশ্যনৰ খৰচা কমি যাব। কিন্তু চেম কোম্পানীটো যদি উত্তৰ প্ৰদেশত প্ৰডাকশ্যন কৰি পেলাই আপোনাৰ মালয়েছিয়া পঠাব হয়, উত্তৰ প্ৰদেশৰ পৰা ইমান দূৰ গাড়ী দি ট্ৰেভেল কৰি অসম হৈ পেলাই মণিপুৰ হৈ আপোনাৰ ম্যানমাৰ হৈ গুচি যাব, ত' তাত ট্ৰেন্সপৰ্টেশ্যন বহুত খৰচা হৈ যাব। চ' যদি অসমতে আমি ইমানখিনি ফেভাৰেবল এনভাইৰনমেণ্ট দিব পাৰোঁ কোম্পানীজবোৰৰ কাৰণে, ইজ অফ ডুইং বিজনেছ দিব পাৰোঁ, চ' সেইটো কোম্পানীজবোৰৰ কাৰণে ফাইদা হ'ব। চ' যেতিয়া আজিকালি অসমত আগৰ নিচিনা অসম বন্ধ আন্দোলন এইবোৰ নোহোৱা হ'ল, চ' কোম্পানীজবোৰেও সাহস কৰিছে আহিবলৈ। চ' আশা কৰিছোঁ এইটো আমাৰ অসমবাসীৰ কাৰণে বহুত ফাইদা হ'ব। তো আহক এতিয়া যোনটো এডভান্টেজ আছামে এটা ভিডিঅ' লঞ্চ কৰিছিলে, অফিচিয়েল ভিডিঅ'টো আহক আমি চাওঁ এতিয়া। Nestled in the heart of northeast India, Assam stands as a gateway to ASEAN and Southeast Asia, offering boundless opportunities for global investors. With robust transportation networks, including rail, waterways, and state-of-the-art bridges, Assam ensures seamless access to global markets. Inspired by the Honorable Prime Minister's vision of a Vikasit Bharat and the Honorable Chief Minister's guidance over the past few years, Assam has experienced unparalleled growth. The state's infrastructure is a true testament to progress, with roads and bridges connecting every corner. Advanced transport systems, educational institutions and skill development centers are empowering the people, paving the way for a brighter future.
with medical advancements like cancer care hospitals developed in partnership with Tata Trusts and a network of medical colleges. Assam is setting benchmarks in healthcare and innovation. The state has been a pioneer in producing natural gas and petroleum in the country. The first biorefinery producing fuel-grade ethanol from bamboo has also been established in Numaligarh, paving the way for a dynamic and Honorable Shri Chief Minister, Shri Himantaji, under your passionate and youthful leadership, Assam has emerged as one of the fastest growing states in India. Coming years, Reliance will more than quadruple this investment in Assam to over 50,000 crores over the next 5 years. It is with a great pride that I announce today the Adani Group's commitment to invest rupees 50,000 crores in Assam. So আমাৰ অসমৰ কাৰণে বহুত ভাল খবৰ, যেতিয়া নতুন ইণ্ডাষ্ট্ৰিজ আহিব তাৰ ফলত আমাৰ ল'ৰা ছোৱালীয়ে বহুত চাকৰি পাব। চ' আজিৰ ভিডিঅ' এয়াই আছিলে। যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। জয় আই অসম।